আজি পুনৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টো হ'ল যিকোনো এটা গানৰ ছিংগাৰ ভইচটো কেনেকৈ নাইকিয়া কৰিব, মানে গানৰ ট্ৰেক কেনেকৈ বনাব। ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই অলপ ক্লিক কৰি দিব। এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আপোনালোকে এই এপটোত বেলেগ কিবাও কৰিব পাৰিব, কিন্তু আমাক এতিয়া লাগে বেকগ্ৰাউণ্ড মিউজিকটো। ইয়াত ক্লিক কৰিব। এতিয়া কোনটো গানৰ বেকগ্ৰাউণ্ড মিউজিক বনাব সেই গানটো চিলেক্ট কৰি লওক। ইয়াত আপোনালোকে গানটো স্পীড আৰু শ্ল' কৰিব পাৰিব। মই মিলাই লৈছোঁ। মই 178ত ৰখাইছোঁ। তাৰপিছত বেক আহি ইয়াত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ ভইচটো চেঞ্জ কৰিব পাৰিব। এনেকৈ কেইবাটাও অপশ্যন আছে। এতিয়া মাইকৰ নিচিনা তাত ক্লিক কৰি দিব, কাৰ্টন চিন আহি যাব। এতিয়া ট্ৰেক মিউজিকটো আহি যাব। এতিয়া ইয়াত ক্লিক কৰি দিব। ইয়াত মিলাব পাৰিব, কিমান বেছ লাগে, কিমান ট্ৰাইবেল লাগে, যিকোনো ইয়াত মিলাই ল'ব পাৰিব। এতিয়া এই ট্ৰেকটো ফাইলত ছেভ কৰিবলৈ হ'লে ছেভত ক্লিক কৰক। এতিয়া এই ট্ৰেকটোৰ নাম চেঞ্জ কৰিব পাৰিব। চেঞ্জ নকৰে যদি অ'কেত ক্লিক কৰি দিব। এনেকৈ আহিলে ফাইলত ছেভ হৈ যাব। আজিলৈ ইমানে, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। দুবাৰকৈ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই অলপ ক্লিক কৰি দিব।